কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৪৫খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত কালি অসমলৈ অহা ৪৫খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ দলটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয়হি। উল্লেখযোগ্য যে এডভান্টেজ আছাম সন্মিলনৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত অসমলৈ অহা ৪৫গৰাকী ৰাষ্ট্ৰদূতসহ ৮১জনীয়া দলটো নিশা এখন বিশেষ বিমানেৰে যোৰহাট ৰৰৈয়াত অৱতৰণ কৰে। যোৰহাট বিমানবন্দৰতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ লগতে ৰাষ্ট্ৰদূতৰ দলটোক আদৰণি জনাই অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ইয়াৰ পিছতে বিমানবন্দৰৰ পৰা কেইবাখনো বাছেৰে কাজিৰঙালৈ ৰাওনা হোৱা উচ্চস্তৰীয় দলটো কাজিৰঙাত উপস্থিত হৈ ৰাতিটো অতিবাহিত কৰে। পুৱা ৰাষ্ট্ৰদূতৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পহৰা বনাঞ্চলত জীপ চাফাৰী আৰু হাতী চাফাৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক শোভা দৰ্শন কৰি আপ্লুত হৈ পৰে। এই ৰাষ্ট্ৰদূতৰ দলটোক আদৰণি জনাই কৃষিমন্ত্ৰী অতুল বৰা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা আয়ুক্ত পুলক মহন্ত, বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক MK যাদৱকে ধৰি শীৰ্ষ পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকে। राइनो भी दिखाई दिया, वाटर बफलो भी था, डियर भी था। तो हमारे लिए तो माने जो हम किताब में देखते हैं या कभी फिल्म में देखते हैं, बहुत एक्सपीरियंस। जो डेलीगेट आया है वो बोला है अमेजिंग। इनसे पूछे मेरे साथ अभी नहीं, जो जॉर्जिया के एम्बेसडर थे, अभी नहीं, जो जॉर्जिया के एम्बेसडर थे, तो उन्होंने कहा देखिए ये हफ्ते हम महाकुंभ भी गए और फिर यहाँ भी आ गए, तो मेरे लिए तो बस तो बहुत सचमुच। आई एम वेरी हैप्पी टू सी नाउ मोर। भाई किसी का फोन बज रहा है। अच्छा था क्योंकि आते आते हमको एक्सप्लेन भी किया, बहुत सारी चीज़ हम देख सके जीप सफारी में। अलग एक्सपीरियंस है जीप और एलिफेंट का। उसके बाद जो कहना वहाँ कहेंगे ना। सर टाइगर दिखा आपको? टाइगर नहीं दिखा। तो आपने बाकी सब चीज़ देखा। सर्च किया टाइगर को बाइनोकुलर में? सर्च किया आपने टाइगर? नहीं, टाइगर नहीं दिखा। राइनो जानवर दिखाई दिया? क्या जानवर दिखाई दिया? वो बाकी सब दिखाई दिया ना, वो राइनो और वाटर बफ, वो बफलो और जो डियर जो है, तो खाली टाइगर नहीं दिखा, बाकी सब। सर किस में आपको मजा आया, हाथी सफारी या जीप सफारी में ज़्यादा? नहीं, वो मैं कहूँगा देखिए जीप सफारी तो पहले भी कर चुके हैं, हाथी सफारी का यूनिक एक्सपीरियंस था, पहली बार किया। और ये भी था कि नज़दीक गए ना, वो जो मेन जो मुझे बताया गया उसकी खासियत है कि वो बिल्कुल राइनो के माने टच करने तक जा सकते हैं। কান্ট্রি মিশন হেড হল ইয়াত আছে, হাতী চাফাৰী জীপ চাফাৰী কৰিছে মাননীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ ডাঙৰীয়াও আছে। এটা সুকীয়া পৰিৱেশ, দেশৰ মাননীয় প্ৰধানমন্ত্ৰী অহাৰ পিছত ইয়াত টুৰিষ্টৰ সংখ্যা বাঢ়িছে, বিদেশী পৰ্যটক দেশী পৰ্যটক বহু পৰিমাণে বৃদ্ধি পাইছে। আৰু এডভান্টেজ আছাম আছে আজিৰ পৰা, আপোনালোকে জানে। মই ভাবোঁ যে ৰাজ্যখনে এটা নতুন ৰূপ পাব আৰু টুৰিজিম ইণ্ডাষ্ট্ৰীৰ কথাটো আছে। চাগে তেওঁলোকে প্ৰায় ৪২খন দেশৰ ৰাষ্ট্ৰদূত আহিছে আৰু মাননীয় জয়শংকৰ ডাঙৰীয়া আহিছে, লগত অতুল বৰা ডাঙৰীয়া আছে। পুৰা এডমিনিষ্ট্ৰেশ্যন ইয়াত ব্যস্ত হৈ আছে। আৰু আপোনাৰ যে এডভান্টেজ আছামত এইটো বহুত ডাঙৰ প্ৰভাৱ পেলাব। তেওঁলোকৰ যিটো ইতিবাচক চিন্তাই মই ভাবোঁ আমাৰ গোটেই পৃথিৱীত আকৌ এটা নতুন ৰূপ দিব, এই কথা আমি আশা কৰিছোঁ। এডভান্টেজ আছাম, ঝুমুৰ আটাইকেইটা এটা মিলি পেলাই এটা সুন্দৰ পৰিৱেশ হৈছে, যিটো আমি কল্পনা কৰাৰ পাই। আৰু ইমান ডাঙৰ টিম বোধহয় ভাৰতবৰ্ষৰ কোনো টিম অহা নাই। এইটো এটা ডাঙৰ টিম, সেইটো আমাৰ কাৰণে ভাল লগা কথা।
নিউজ ডেস্ক ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।